নমস্কাৰ। এই 4-5 দিন ধৰি মই ভিডিঅ' বনাব পৰা নাই। মাতো নোলাই, অৱস্থা দেখিছে দেখোন কেনেকুৱা হৈছে। মানে উঠিবই পৰা নাই, কি ক'ম আৰু। খোৱা লোৱাটো দূৰৰে কথা, এইপিনে ল'ৰাৰো হৈছিল, গতিকে ল'ৰাৰো যত্ন ল'ব লাগে। নিজে উঠিব পৰা নাই, অৱস্থা এনেকুৱা আৰু তাৰে মাজেদি ল'ৰাকো চাব লগা হৈছে। চব কেনেকুৱা অৱস্থা হৈছে। আৰু ঘৰ দুৱাৰতো অৱস্থা ক'বই নালাগে, পৰিৱেশটো কেনেকুৱা হৈ আছে। উঠিব পৰা নাই মানুহটো। আজি 4-5 দিন ধৰি এনেধৰণে পৰি আছোঁ। খাব ল'বও পৰা নাই ভালদৰে, একো খাব নোৱাৰোঁ, এনেধৰণে পৰিয়ে আছোঁ। কিবাকৈ অলপ চলপ উঠি মেলি আৰু শুইয়ে যাওঁ। থিয় হৈ থাকিবই নোৱাৰোঁ, অৱস্থা নাই। থিয় হৈ থাকিব পৰা অৱস্থাই নাই একদম। এনেকুৱা অৱস্থা, দৰৱ পাতি খায়ো ভালদৰে ভাল পোৱা নাই। আৰু ভিডিঅ' বনাব পৰা নাই। কি দিম ভিডিঅ', কেনেধৰণে বনাই, গতিকে একো বনাব নাই। অকণমান কথা ক'লে ভাগৰ লাগি যায়, মানে উপায় নোহোৱা অৱস্থা হৈছে। ঘৰতো কাম বন কৰিব পৰা মানুহ নাই। নিজে নিজে যেনেকৈ তেনেকৈ পাৰোঁ কৰিব লাগে, উপায় নাই আৰু। কেনেকুৱা পৰিৱেশ হৈছে চলিব লগা। মাত নোহোৱা হৈ গৈছে একদম। কাহ, জ্বৰ, চৰ্দি, আপোনাৰ গোটেই মানে উঠিব নোৱাৰোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। আজিলৈ ইমানে।